So next তোমালোকে দেখিছা let's read this. A kitchen is a room where meals are cooked. পাকঘৰটো হৈছে এটা কোঠা য'ত আমাৰ খাদ্যবস্তু ৰন্ধা হয়. Do you know the name of other room in house? তুমি তোমাৰ ঘৰৰ অন্য কোঠালিবিলাকৰ নাম জানানে? So ইয়াতে আছে এটো দেখিছানে? এটো কয় a dining room. A dining room is mainly used for eating meals. এটো dining room বুলি কয় য'ত আমাৰ খাদ্য খাবৰ বাবে যেটো ৰুম আমি ব্যৱহাৰ কৰোঁ সেটোক আমি কি বুলি কওঁ ডাইনিং ৰুম বুলি কওঁ. এটো হৈছে বাথৰুম. বাথৰুম ইজ এ ৰুম টু হ্যাভ বাথ. বাথৰুমটো এটো গা ধোৱা ঘৰ আমি য'ত গা ধুবলৈ ব্যৱহাৰ কৰোঁ. তাৰপিছত আৰু এটা কোঠালি দিছে কি আছে চাওঁ সেইটো হৈছে এ বেডৰুম. এ বেডৰুম ইজ এ ৰুম টু স্লিপ ইন. বেডৰুম হৈছে শুৱা কোঠালি য'ত আমি শুবলৈ সেটো কোঠালি ব্যৱহাৰ কৰোঁ. সো ৰিড এণ্ড মেথ. সো এইখিনি তোমালোকৰ গিতে মিলাব দিছে. এ বেডৰুম বেডৰুমৰ লগত দিছে এ ৰুম মেইনলি ইউজ ফৰ ইটিং মিলছ. হয় জানো বেডৰুমটো যেন আমি খাবলৈ ব্যৱহাৰ কৰোঁ. কিচেনৰ এগেইনষ্টত আছে এ ৰুম টু স্লিপ ইন. কিচেনৰ এগেইনষ্টত আছে আমি ৰুমটো শুবলৈ ব্যৱহাৰ কৰোঁ. হয় জানো নহয়. এই ডাইনিং ৰুম এ ৰুম ৱেয়াৰ মিলছ এ কুক. ডাইনিং ৰুমৰ কথা কি বুলি দিছে যে য'ত খাদ্যবস্তু ৰন্ধা হয় সেইটো হয় নে নহয় তোমালোকে নিজে জানিবা. এ বেডৰুম এ ৰুম টু হ্যাভ এ বাথ. বেডৰুমটোৰ কথা লগত কি দিছে যে বেডৰুমটো গা ধুবলৈ ব্যৱহাৰ কৰা হয় জানো অবভিয়াছলি নহয়. গতিকে আমি শুদ্ধ উত্তৰখিনি কি কৰিম আস্তানি মিলাম. সো বাথৰুমটোৰ লগত এটো মিলি গ'ল. বাথৰুমটো এটো মিলি গ'ল দেখিছেনে যে বাথৰুমত আমি কি কৰোঁ হ্যাভ বাথ আমি গা ধুবলৈ ব্যৱহাৰ কৰোঁ. কিচেনত আমি কি কৰোঁ কিচেনত আমি কি কৰোঁ এ ৰুম ৱেয়াৰ মিলছ আৰ কুকড আমি খাদ্য ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ. ডাইনিং ৰুম এ ৰুম মেইনলি ইউজ ফৰ ইটিং মিলছ খাদ্য খাবৰ বাবে যেটো ৰুম ব্যৱহাৰ কৰে. আৰু এ বেডৰুম এ ৰুম টু স্লিপ ইন য'ত শুবলৈ ব্যৱহাৰ কৰা হয়. ঠিক আছে বুজি পালা এইকেইটা কৰি পেলাবা. সো ইয়াতে চোৱা এতিয়া let's read the names of few things we use in the kitchen. আমি এনেকুৱা কিছুমান বস্তু আছে যিখিনি আমি কিচেনত আমাৰ পাকঘৰত আমি ব্যৱহাৰ কৰোঁ. দৈনন্দিন আমি এইখিনি পাকঘৰত ব্যৱহাৰ কৰিয়ে থাকোঁ. আৰু এই বহুতবিলাকৰ নামে আমি ইংৰাজীতে ব্যৱহাৰ কৰোঁ. বুজি পাইছানে এনেকৈতো আমি ঢেৰ ইংৰাজী শব্দ জানো কিন্তু সেইখিনি যে ইংৰাজী শব্দ আচলতে আমি ব্যৱহাৰ কৰোঁতে আমাৰ মনলৈ নাহে. গতিকে আমি এতিয়া পঢ়িলে গম পাব যে আমি কিমানখিনি ইংৰাজী শব্দ আমি জানো. এতিয়া চাবা এ স্পুন. স্পুন মানে হৈছে চামুচ. এ কেটল মানে দেখিছে চব বিচাৰি গম পাইছে মানে কেটলি. এ নাইফ চুৰি কটাৰী. এ চচপেন চাহ বনোৱা যিটো পেন চচপেন. এ গেছ ষ্ট'ভ চবেই জানা. এ টি ষ্টেইনাৰ মানে হৈছে চাহৰ চেকনি. এ চিপ মানে হৈছে চালনী পিঠাগুড়ি চলা আটা চলা এনেকুৱা. এ ফৰ্ক মানে হৈছে কাটা চামুচ. এ টিপট মানে হৈছে চাহ য'ত বাকি থোৱা হয় য'ৰ পৰা লৈ আমি কাপত চাহ বাকি খাওঁ. এ ডিছ মানে হৈছে থালিত নিচিনা বাচন থালি বা প্লেট য'ত আমি খাদ্য বস্তু লৈ খাওঁ. এ বউল মানে হৈছে বাতি. এ জাৰ মানে হৈছে বৈয়াম. এ মাগটো আমি চবেই জানো গা ধোৱা ঘৰত আমি ব্যৱহাৰ কৰোঁ বা পাকঘৰত ব্যৱহাৰ কৰোঁ. এ ফ্ৰাইং পেন টাৱা য'ত আমি বস্তু ৰুটি আদি সেকিবলৈ ডিম আদি অমলেট কৰিবলৈ ব্যৱহাৰ কৰোঁ. এই চিলিণ্ডাৰ এইটো চবৰে ঘৰতে আছে. এইটো নহ'লে হাহাকাৰ হয়নে নহয়. এইটো গেছ থকা গেছৰ চুঙা বুলি ধৰা এইটো বায়ু চুঙা আৰু বুলি ক'ব লাগিব. এই কেক এনেকুৱা কেক মানে ধৰা 10 লিটাৰৰ ভিতৰত ধৰা কিছুমান বাচন কিছুমান ডাঙৰ টেমা য'ত আমি পানী ব্যৱহাৰ কৰি পানী খোৱা ব্যৱহাৰ কৰোঁ কেক বুলি কয়. 10 লিটাৰৰ ভিতৰত ধৰে এইবিলাকত বা 10 লিটাৰ ধৰে এনেকুৱা. এই বাকেট আমি জানো এই টিং ব্যৱহাৰ কৰোঁ আমি সকলোৱে জানো. এই জাগ সকলোৰে ঘৰতে আছে পানী জাৰ. এই প্ৰেছাৰ কুকাৰ জানাই হুইচেল মাৰিলে সকলো সিজি যায়. এই ৱাটাৰ ফিল্টাৰ পানী ফিল্টাৰ য'ত আমি পানী ফিল্টাৰ কৰি খাওঁ বিশুদ্ধ কৰি খাওঁ. এই কাপ চাহ খাবলৈ সদায় ব্যৱহাৰ কৰোঁ. এই চচাৰ মানে সৰু ডিছ বা প্লেট য'ত আমি বিস্কুট আদি লৈ খাওঁ. এই ট্ৰে য'ত আমি চাহ পানী গ্লাছ লৈ আমি আলহী খাবলৈ দিওঁ বিস্কুট আদি প্লেটত লৈ যাওঁ. এই গ্লাছ য'ত আমি পানী খাওঁ. চোৱা আমি গ্লাছটো ইংৰাজী শব্দ ট্ৰে ইংৰাজী শব্দ কাপ ইংৰাজী শব্দ আমি সিমানবোৰ ইংৰাজী শব্দ জানো গম পালানে এতিয়া দিছে.
তোমালোকৰ কিচেনত ব্যৱহাৰ হোৱা পাকঘৰত ব্যৱহাৰ হোৱা কিছুমান বস্তুৰ নাম ইয়াত জালখনত আছে সাৰ্কেল তোমালোকক সাৰ্কেল কৰিব সো এটা দি থৈছে সচাৰ দিয়ে থৈছে তোমালোকৰ বাবে আমি আৰু এটা পাইছো এটো মাক এমইউ জি মাক পালো তাৰ পাছতে ধৰা পেন বাসন তাপা এটো স্পুন কি মানে চামুচ তাৰ পাছতে আৰু ওলাবনে এটো এটা আছে ইয়া পা ইয়া লাগে এটো হ'ব সসপেন হলনে তাৰ পিছতে আৰু কি ওলাব এটো হল কাপ হলনে আৰু আছে নেকি তোমালোকে বিচাৰি চাবা মই পোৱাৰ পৰা গিটা কৰি দিলো এতিয়া আমি নেক্সটলে যাও ইয়াত কি আছে চাবা লেটস সিং এন্ড প্লে Orange and lemons sold for ₹1. All the schoolgirls are so many. The grass is green and the rose is red. Remember me when you are sad. Because orange and lemon etokat biki hoy. Komola aru nemu etokat biki hoy. All the schoolgirls are so many. Schoolor sati bahut khini ase. The grass is green. ঘাবোৰ হেউজিয়া and the rose is red গোলাপ ফুল ৰঙা remember me when you are sad তুমি দুখত থাকিলে তোমাৰ মনটো বেয়া হৈ থাকিলে সদায় মোলৈ মনত পেলাবা এটো হৈছে sing and play এটো মনত ৰাখিবলৈ যত্ন কৰিবা ছাত্ৰ-ছাত্ৰী সকল আজি খণ্ডটো মই ইমানতে সামৰণি মাৰিছো পাছৰ খণ্ডটিলৈ মই সোনকালে তোমালোকৰ মাজলৈ আহি আছো গতিকে তোমালোক ভালকৈ থাকিবা প্ৰশ্নবোৰ উত্তৰবোৰ কৰিবা ধন্যবাদ